বৰ্তমান সময়ত বটৰবাৰ থানৰ মূল কমিটিৰ যি অৰাজকতাই দেখা দিছে, ইজনে সিজনৰ প্ৰতি যে ধন আত্মসাতৰ যি অভিযোগ তুলি আনিছে, তাৰপিছত বটৰবাৰবাসীয়ে কি কয় আমি জানিবলৈ উপস্থিত হৈছোঁ এই বৰ্তমান সময়ত বটৰবাৰত। আৰু মই বটৰবাৰ থানাৰ মূল লগত ইয়াৰ যি সাধাৰণ ৰাইজ আছে, মই তেওঁলোকৰ ওচৰত যাম। প্ৰথমে আপোনাৰ ওচৰত আহিছোঁ, যিটো দেখা গৈছে বৰ্তমান সময়ত যিখন মূল কমিটি আছে তেওঁলোকে ইজনে সিজনৰ প্ৰতি ধন আত্মসাতৰ অভিযোগ তুলিছে। বৰ্তমানকৈ 5জনক বহিষ্কাৰ কৰিছে কমিটিৰ পৰা। আপুনি কি ক'ব ইয়াৰ স্থানীয় কৈছে? এতিয়া মই কমিটিৰ পিনৰ পৰা ক'বলৈ বিশেষ একো নাই, কাৰণ আমাৰ ৰাইজে কেইজনমান কমিটি মেম্বাৰ বাছি দিছিলে। সেই মেম্বাৰকেইজনক ডিছকাউণ্ট কৰি পেলাই আউট কৰিলে, কৰি পেলাই এতিয়া অধিকাৰ হৈ তেওঁ নিজ মতে কেইজনমান মেম্বাৰক চিলেকশ্যন কৰি লৈছে। আমাৰ তাত ৰাইজৰ একো মতামত লোৱা নাই। আৰু দ্বিতীয়তে মোৰ ব্যক্তিগত মই এটা কথা কওঁ, গুৰুকৰ আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ তেখেতক দিওঁ, তেখেতৰ বাহিৰে গুৰুকৰ কোনো হেৰি নাই। মই গুৰুকৰ দিবলৈ গৈছোঁ, মোৰ নামত অধিকাৰ এখন চিঠি দিছে তেওঁ মানে কৰ্মকৰ্তালৈ যে গোপাল কলিতা গুৰুকৰ লোৱা নহ'ব। তেখেতে ক'ত এইটো অথৰিটি পালে গুৰুজনাৰ ওপৰত হাত দিবলৈ? গতিকে মই কমিটিত গুৰুকৰ দি পেলাই সেইদিনাখন আহিছোঁ, তাৰ পিছদিনাখন মই গুৰুকীৰ্তনলৈ গৈছোঁ। এনেকুৱা বহুতবিলাক বেমেজালি থানত চলি আছে। গতিকে আমি এইটো ৰাইজৰ পিনৰ পৰা আপোনাসবক জনাওঁ, ইয়াত এটা সুবিচাৰ কৰি এই কমিটিখন বা এই থানখন পৰিৱেশটো শান্তিপূৰ্ণভাৱে যেন চলে, সেইটোহে আমি কামনা কৰোঁ। আঁতৰৰ ৰাইজে যেন এই ভিতৰুৱা গণ্ডগোলবিলাকক দেখি আমাক বহুত ইনচাল্ট কৰিছে, ইয়াৰ পৰা আমি বহুত লাজ পাইছোঁ। গতিকে আপোনালোকে ইয়াৰ ওপৰত সুবিচাৰ কৰিব বুলি মই হিমন্ত বিশ্ব শৰ্মাক দিবলৈ গুহাৰি জনালোঁ। হয়, তেওঁলোকে চৰকাৰক সুব্যৱস্থা কৰি দিবলৈ অনুৰোধ জনাইছে, কিয়নো আমি পূৰ্বেও NKTV-য়ে যি মূল কমিটিৰ অৰাজকতাৰ বিষয়ে আমি বজাইছিলোঁ আৰু ৰাইজক প্ৰত্যক্ষ কৰিছিলোঁ। তাৰপিছত কালি সঁচাকৈ প্ৰমাণিত হ'ল যে যি অৰাজকতাৰ সৃষ্টি হৈছিল সেয়া কালি তেওঁলোকে প্ৰত্যক্ষভাৱে দেখাই দিলে। মোৰ লগত আৰু এজন লোক আছে, মই আপোনাৰ ওচৰলৈ আহিম। যি বৰ্তমান আপোনাৰ বটৰবাৰ থানাৰ মূল কমিটিৰ মাজত অৰাজকতাৰ সৃষ্টি হৈছে, তাৰ মাজত আপোনাৰ দেখা গৈছে তীৰ্থযাত্ৰীসকলেও বহুত অসুবিধাৰ সৃষ্টি হৈছে। আপুনি এজন গাঁৱৰ বা এই অঞ্চলৰ লোক হিচাপে কি ক'ব? এই অঞ্চলৰ লোক হিচাপে মই ক'বলৈ গ'লে এতিয়া বটদ্ৰৱা থানত থান পৰিচালনা সমিতিখন ভংগ কৰি চৰকাৰে হস্তক্ষেপ কৰিব লাগে আৰু ইয়াত গোটেই সম্পূৰ্ণ থানখনৰ সমিতিখন চৰকাৰ হাতত থাকিব লাগে। আপুনি কাক জগৰীয়া কৰিব? জগৰীয়া একপক্ষভাৱে ক'বলৈ গ'লে গোটেই কমিটিখনেই জগৰীয়া, তাতোতকৈ বেছি কমিটিখনৰ ভিতৰত সম্পাদক আৰু সভাপতি এই দুজনেই বেছি জগৰীয়া। তেওঁলোকে কাৰ্যকৰী কমিটিত পাতিব, মিটিং পাতিব, তেওঁলোকৰ বিৰুদ্ধে কোনোবাই কথা ক'লে তেওঁলোকে ক'ব চিঞৰক চিঞৰক, কোনে কিমান চিঞৰিব পাৰে। এয়া নেকি এয়া নেকি থান কমিটিৰ সভাপতি সম্পাদকৰ এয়া ভাষ্য নেকি? এনেকুৱা ভাষ্য দিব লাগে নেকি? আমি বৰ দুখিত। সেইকাৰণে আমি ক'ব বিচাৰিছোঁ, বৰদোৱা থান পৰিচালনা সমিতিখন চৰকাৰে হস্তক্ষেপ কৰিব লাগে আৰু সম্পূৰ্ণ থানখনৰ কমিটিখন সম্পূৰ্ণ চৰকাৰীভাৱে কমিটিখন বনাব লাগে। হয়, এয়াই আছিল বটদ্ৰৱাবাসীৰ ভাষ্য। আৰু